আমাৰ বাগানপাৰা ৰেভিনিউ চাৰ্কেলে এটা আজি সজাগতা মিটিং পাতিলে সভা পাতিলে তাতে আমি ডিফাৰেণ্ট NGOs আৰু গাঁও সভা ডেভেলপমেণ্ট কমিটি সবকে আমি মাতিলোঁ আমাৰ গাঁও প্ৰধান আছিলে তাতে আমি হেতুৱে সিদ্ধান্ত লৈছোঁ কি মেন এনভাইৰনমেণ্ট মেন এনিমেল এলিফেণ্ট কনফ্লিক্ট যি ৰেগুলাৰলি ইয়াতে আমি পাই আছোঁ হেতুক আমাৰ সলভ কৰিব লাগে সেই সলভ কৰিবৰ কাৰণে আমি আজি এটা ৰেজলিউশ্যন লৈছোঁ কি আমি যিমান ভিলেজেছ আছে আমাৰ এলিফেণ্ট মেন কনফ্লিক্টত এফেক্টেড হয় তাতে আমি চুবুৰী ৱাইজ এটা টাস্ক ফ'ৰ্চ গঠন কৰিম আৰু যাতে আমি গ্ৰাছৰুট লেভেলৰ পৰা ফিডবেক ল'ম আমি বহুত প্ৰ'এক্টিভ ৰোল যাতে মানুহে প্লে কৰিব পাৰে পাব্লিক সজাগ হ'ব পাৰে regarding man and elephant conflict আৰু coexistence of animals and men আমি ইমান দিন গৈ আছে যিমান দিন যায় আছে মানুহ পপুলেশ্যন বাঢ়ি আছে মানুহে হাতীৰ জাগাটো লৈ লৈছে হাতীৰ মেইন ভিটাটো লৈছে তাৰ কাৰণে এতিয়া এনেকুৱা অৱস্থা হৈছে হাতীয়ে আহি পেলাই ৰিটালিয়েট কৰি আছে আমি কেনেকুৱাকৈ এটা পিচফুলি কোএক্সিষ্ট কৰিব পাৰোঁ সেইটোৰ কাৰণে এটা আমাৰ যদি এলিফেণ্ট প্ৰ'ট'টাইপ এলিফেণ্ট কৰিডৰ বনোৱা যায় আমি মানুহবোৰক এৱেৰ কৰিব পাৰোঁ কি এলিফেণ্ট চাইকলজিটো মানুহবোৰে জানে কি কেনেকুৱাকৈ ব্যৱহাৰ কৰিব লাগিব সেইটো কৰিব পাৰিলেও আমি টু আ গ্ৰেট এক্সটেণ্ট ছাকচেছফুল হ'ম আৰু আমি সেইটো আৰু এটা সিদ্ধান্ত লৈছোঁ কি ফেন্সিং যেতিয়া আমি এলিফেণ্ট কৰিডৰ তেতিয়াই ফেন্সিং কৰি দিলে হাতীবোৰ গাঁৱে সোমাই নাহে আৰু আমাৰ বাগানপাৰা অঞ্চলটো বেচিকেলি ইটছ এন এগ্ৰিয়ান ইকনমি ইয়াতে মানুহবোৰ বেচিকেলি ফাৰ্মাৰ্ছে হয় সিহঁতৰ ফচলটো ছেফ থাকক সিহঁতৰ লাইফ এণ্ড প্ৰপাৰ্টিটো ছেফ থাকক সেইটোৰ কাৰণে ফেন্সিং ইজ মেণ্ডেটৰী ফেন্সিংটো তেতিয়াই ছাকচেছফুল হ'ব যেতিয়া আমাৰ এলিফেণ্ট কৰিডৰটো হ'ব চ' ফেন্সিং আৰু এলিফেণ্ট কৰিডৰটো ভেৰি ক্ল'জলি ৰিলেটেড ডাইৰেক্টলি ৰিলেটেড তো সেইটো যদি হয় তেনেহ'লে আমি ভাবিছোঁ আমি নিজৰ যি আমাৰ গ'লটো আছে সেই গ'লত আমি পজিটিভলি এপ্ৰ'চ কৰিব